হেল্ল' বন্ধু-বান্ধৱীসকল, জনপ্ৰিয় অভিনেত্ৰী আইমি বৰুৱাক পুনৰ এটি নতুন ৰূপত দেখা পোৱা গ'ল। হয় বন্ধু-বান্ধৱীসকল, এইবাৰ ইস্কন গুৱাহাটীৰ একক প্ৰচেষ্টাত আয়োজিত ভক্তি আৰু একাত্মতাৰ অনন্য উৎসৱ পবিত্ৰ ৰথ যাত্ৰাত শুভ উদ্বোধনী অনুষ্ঠানত এনেদৰেই দেখা গ'ল জনপ্ৰিয় অভিনেত্ৰীগৰাকীক। আহকচোন তেখেতৰ এই বিশেষ ভিডিঅ'টি চাওঁ আজিৰ এই ভিডিঅ'টোত। শান্তি আৰু সম্প্ৰীতিৰ উদ্দেশ্য আগত ৰাখি ইস্কনে যি জগন্নাথ ৰথ যাত্ৰা আৰম্ভ কৰিলে তাত কালি ময়ো উপস্থিত থাকোঁ। সকলোৰে লগত মিলি আৰতি কৰিলোঁ আৰু ইয়াত উপস্থিত থাকে আমাৰ সন্মানীয় ৰাজ্যপাল ডাঙৰীয়া, সন্মানীয় সাংসদ কুইনুজা ডাঙৰীয়ানী, আটাইবোৰে নাৰিকল ভাঙি ইয়াৰ শুভাৰম্ভণি কৰিলোঁ আৰু তাৰ পাছতে সকলোৰে বাবে বাটটো অকণমান সাৰি প্ৰভুজনাক আগুৱাই লৈ আহিলোঁ। কেইবাবাৰো পুৰীৰ জগন্নাথলৈ গৈছোঁ, কিন্তু এনেধৰণে ৰথযাত্ৰাৰ মুহূৰ্ত উপভোগ কৰাৰ সৌভাগ্য হোৱা নাছিল। আজি হাজাৰ হাজাৰ ভক্তৰ মাজত উপস্থিত হ'বলৈ পাই বিৰাট ভাল লাগিছে। সকলোৱে জয়ধ্বনি দি এনেকৈ খোজকাঢ়ি খোজকাঢ়ি আগুৱাই গৈছোঁ। আজি এটা বিশেষ দিন, প্ৰভুজনা ৰাইজৰ মাজলৈ ওলাই আহিছে। সকলোৰে মংগল হওক।